নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ মাজৰ যিসকল বন্ধু বান্ধৱীয়ে ডিফেন্সত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে আহিছে এটা বহুত ভাল খবৰ। কাৰণ ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSCয়ে আপোনালোকৰ কাৰণে 24,369টা পোষ্টৰ কাৰণে নতুন বিজ্ঞাপন প্ৰকাশ কৰিছে। বন্ধুসকল, আপোনালোকে ইয়াত চালে দেখিব যে আপোনালোকৰ টোটেল পোষ্ট হৈছে 24,369টা। তাৰে পুৰুষৰ কাৰণে অৰ্থাৎ ল'ৰাৰ কাৰণে 21,579টা আৰু ছোৱালীৰ কাৰণে 2,626টা। আৰু আপোনালোকৰ পে স্কেল হৈছে 21,700ৰ পৰা 69,100 টকালৈ। এতিয়া আপোনালোকৰ পোষ্টখিনি চালে দেখিব যে ইয়াত BSFৰ ল'ৰাৰ কাৰণে আছে 8,922টা আৰু ছোৱালীৰ কাৰণে আছে 1,575টা। CISFৰ ল'ৰাৰ কাৰণে আছে 90টা, ছোৱালীৰ কাৰণে আছে 10টা। CRPFৰ ল'ৰাৰ কাৰণে আছে 8,380টা আৰু ছোৱালীৰ কাৰণে আছে 531টা। SSBত আছে ঠিক একেদৰে 1,041টা ল'ৰাৰ কাৰণে আৰু 243 অৰ্থাৎ 243টা হৈছে ছোৱালীৰ কাৰণে। এতেকে ল'ৰাৰ কাৰণে টোটেল পোষ্ট হৈছে 21,579টা আৰু ছোৱালীৰ কাৰণে টোটেল পোষ্ট হৈছে 2,626টা। আৰু আপোনালোকে এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 30/11/2022 অৰ্থাৎ 30 নৱেম্বৰ 2022। আৰু লগতে আপোনালোকৰ এপ্লিকেশ্যন ফি হৈছে 100 টকা। এইটো কেৱল জেনেৰেল আৰু OBCৰ কাৰণেহে, বাকী সকলোৰে কাৰণে এপ্লিকেশ্যন ফি নাই, আপোনালোকৰ ফ্ৰী হয়। কিন্তু জেনেৰেল আৰু OBCয়ে 100 টকাকৈ দিব লাগিব অনলাইন এপ্লাই কৰোঁতে। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালে আপোনালোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল, জয় আই অসম।